তো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো আজি হৈছে মোৰ জন্মদিন মানে বাৰ্থডে তো আমি এতিয়া কাম কাজ কৰি আছোঁ মানে সৰু সুৰা এই দেখিছেনে ভণ্টিহঁতে ফুল ছিঙি আছে এই সেইডাল ফুলৰ গছ হে এই সেইডাল দেখিছে তো আমি ফুল ছিঙি আছোঁ তো আপোনালোকে ভ্লগটো সম্পূৰ্ণ কৰি চাব একদম ৰাতিলৈকে দেখা থাকিম এতিয়া ৰাতিপুৱাহে হৈছে চাব পাৰে ৰাতিপুৱা হৈছে তো মই ৰাতিলৈকে ভ্লগটো বনাই থাকিম আপোনালোকে চাই থাকক ভণ্টি কেনেকুৱা লাগিছে তো দেখিছেনে আমাৰ ফুল লাগিছে কেমন লাগিছে গাইজ ফুলৰ অভাৱ নাই দেখিবলৈ পাইছে তো আমাৰ এইটো ডাঙৰ ভণ্টি আৰু এইটো আমাৰ সৰু ভণ্টি আৰু অকণমান চিঙা তো আপোনাৰ সম্পূৰ্ণ কৰি চাব তো গাইজ এইমাত্ৰ দুইজনীহে আছিল দেখিছেনে কিমান দাম হৈ গ'ল 4জন হৈ গ'ল পুৰা গাইজ আৰু ময়ো আছোঁ গাইজ আমাৰ বগৰীও লাগিছে হে ডাঙৰ হোৱা নাই দিয়কচোন দুটা এটা লাগিছে আৰু দেখিছেনে তো গাইজ আমাৰ গুঢ়া বাবু তাৰে আয়োজন চলি আছে গাইজ দেখিবলৈ পাইছে এইটো বাইদেউ মালা আধা আধি হৈছে আৰু বহুত কাম বাকী আছে তো বলকচোন আমি আৰু বেলেগ বস্তু দেখাওঁ তো গাইজ এইখন হৈছে আমাৰ থাপনা আইতাই ধূনা ঘূৰাই আছে এইটো আইতা এই দেখিবলৈ পাই আছে ধূনা আৰু এইবিলাক পাত প্ৰসাদ দিয়া পাত গাইজ আৰু এইবিলাক হৈছে মুখ বুট আজি প্ৰসাদ দিব ন গধূলি তো গাইজ এইটো হৈছে মানে এইটো ৰুম হৈছে আমাৰ বহা ৰুম আৰু ড্ৰয়িং ৰুম দেখিবলৈ পাইছে ইয়াতে মানে কেক কটা হ'ব এইখিনি জেগাত ইয়াতে ডেক'ৰেশ্যন কৰিব লাগিব হেপী বাৰ্থডে অমুক হওক তো এইবিলাকত এই ৰচা আলাম এনেকৈ ইয়াৰ পৰা এনেকৈ ৰচা আলাই বেলুং আলাম তো আপোনালোকে গধূলি ভালকৈ দেখাম গধূলিহে আচল মজা আহিব ভ্লগ চাই আৰু সেইটো আমাৰ ধৃতিকা মহন্ত মানে আমাৰ সৰু ভণ্টি হাই দিয়া তো বলক তো গাইজ আমাৰ মানে আটাই মানে সেই আৰু আটা মানে ককা বুলি কওঁ আমি আটা বুলি কওঁ তো পুঠি ভৰি আছে আপোনালোকক দেখাব বহুদেবে আনিলন্ত নন্দর শিশুভাবে গোকুলত কিরিলায় এয়া বাবুৰ বাৰ্থডেৰ কাৰণে বেলুন ফুকাই আছে এয়া ফুকাই আছে এইবিলাক আৰু এইটো বাৰ্থডে বয় আৰু এইবিলাককতো আপোনালোকে চিনি পায়ে আৰু বাবু কিমান ইয়াৰ্ছত সোমালা এতিয়া 13 ইয়াৰ্ছ ভাল হ'বা আৰু এতিয়াৰ পৰা অলপ বদমাচিবিলাক কমাবা হয়নে তো আপোনালোকে চাই যাওক সি আৰু দেখাব বাবু হাই দি দিয়া
গাইছ আজিৰ এই ভিডিঅ'টো এইখিনিয়ে চালে ভালে লাইক শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা ঘণ্টা বজাত দবাই দিয়ক তো বাই বাই